নিত্যানন্দ আৰু মই আগুৱাই আহিলোঁ মানে মাকৈ খাম এতিয়া গৰম মাকৈ খাম গৰম দিনত আহিব লাগে একচুৱেলি ঠাণ্ডা দিনততো এনেও ঠাণ্ডা আমাৰ পিনেও ঠাণ্ডা কিন্তু গৰম দিনত আহিলে এইপিনে মানে ওচৰতে ফিলটো পোৱা যায় আৰু নিত্যানন্দ আৰু সূৰ্যমুখ ক'ত উঠিছে ইপিনেও আছে ইপিনেও আছে ইপিনেও আছে ৰুম হে নেই হে সেই হাগা আৰু গা ধোৱাটো মেইন না So good morning everyone, good morning from Cherapunji আৰু আজি চেৰাপুঞ্জীত এইখন হোটেলত আমাৰ ৰাতি আছিলোঁ যোৱা ৰাতি তো যোৱা ৰাতিটো আপোনালোকে দেখিলে কেনেকৈ আছিলোঁ এতিয়া জাষ্ট এইবোৰ মানে পেকিং চেকিং হৈ গৈছে তো যাবলৈ লৈ গ'ল ইপিনেও ৰেডি হৈ আছে নিত্যানন্দ আৰু মই ইপিনে ৰেডি হৈ আছোঁ কিন্তু বাহিৰত বৰষুণ দি আছে আৰু বাহিৰত বৰষুণ দিয়াৰ কাৰণে এতিয়া আমি ৰেইনকোট পিন্ধি ল'ম বুলি ভাবিছোঁ কিন্তু তাৰ আগতে এবাৰ বাহিৰৰ নাজাৰাটো দেখুৱাই আছোঁ আপোনালোকক আমাৰ হোটেলৰ ৰুমৰ পৰা এনেকুৱা আৰু আমাৰ বাইক বই তলত আছে মোৰ বাইকখন এই তাতে আছে সুজলৰ বাইক এইটো তো এতিয়া ৰেইনকোট পিন্ধি কিনে পুৰা ৰেডি হওক কাৰণ আৰু বৰষুণত আৰু বাৰে বাৰে ৰখা ৰখি কৰি ৰেইনকোট পিন্ধা খোলা এইবোৰ মানে অশান্তি লাগি যায় চ' একেবাৰে ৰেইনকোটটো পিন্ধি লওঁ অলপ অলপ বৰষুণ দি আছে যিহেতু তো গাইজ ওলালোঁ এতিয়া বিশ্বকৰ্মাক চেন্টি যায় বিশ্বকৰ্মা যায় হনুমান তো এইটো ৰুমতে আছিলোঁ আমি তো এতিয়া যাত্ৰা আৰম্ভ কৰি দিওঁ তো এওঁলোকে আছে আগত চ' বল আৰু এতিয়া গাইজ টাইম হৈছে 8:29 আমি ওলাব খুজিছিলোঁ 6টা বজাত কিন্তু বৰষুণটো বেছি দি আছিলে ৰাতিপুৱা সেইকাৰণে আমি অলপ দেৰিকৈ একচুৱেলি দেৰিলৈকে শুলোঁ আৰু দেৰিকৈ ওলালোঁ যাতে বতৰটো ভাল হওক বুলি কিনে আৰু এইটো হৈছে থমাছ জনছ স্কুল অফ মিছন আচ্ছা এইখন স্কুল হয় কিবা আৰু জীৱাৰ ঈশ্বৰ আমি এইবিলাকত পূৰা মানে গোটেই ৰুম বিচাৰি হাহাকাৰ কৰিছোঁ যোৱাকালি চ' এয়া হৈছে সুজাউল পূৰা একদম ফুল্লি ছেটআপত আছে পূৰা একদম ফুল্লি আৰু ইপিনে হৈছে নিত্যানন্দ হাই কৰি দিয়ে এবাৰ হোমষ্টে গাইছ ইয়াত বহুত আছে জানানে একদম গোটেই চেৰাপুঞ্জী যিমান এলেকা আছে চবৰে ঘৰত হোমষ্টে পাবই তাৰমানে এইবোৰো হোমষ্টে মানে এইটো এটা হোমষ্টে চবতে হোমষ্টে পাবই কিন্তু হোমষ্টে যিমান ঘৰ আছে চব ফিল আপ হৈ গৈছিলে যোৱাকালি বাপৰে মানিছোঁ দেই ইমান টুৰিষ্ট আৰু তাকো ক'ৰ পৰা আমাৰ অসমৰ পৰাই বেছি আহিছে আৰু ক'ৰবাত দোকান পালে কিবা ব্ৰেকফাষ্টো কৰি ল'ব লাগিব একো খোৱা নাই জাষ্ট দুখন বিস্কুট খাইছোঁ যোৱাকালি আনি থোৱা আছিলে এনেকুৱা ভিউ আছে অকণমান পিছত দেখুৱাই দি আছোঁ এইটো আমি পাই গ'লোঁ এতিয়া চাগে 7 ছিষ্টাৰ ফল এই বাংলাদেশ দেখা পাই ইয়াৰ পৰা বাংলাদেশ চ' আপোনালোকক দেখুৱাই আছোঁ ভালকৈ দেখুৱাই আছোঁ বাইকখন পাৰ্কিং কৰি লওঁ এয়া হৈছে চাওক ৱেলকাম টু নকচিংথাং ফলছ আমি 7 ছিষ্টাৰ ফলছ বুলি কওঁ কিন্তু 7 ছিষ্টাৰ ফলছ নহয় একচুৱেলি ইহঁতৰ ভাষাত কিবা নকচিংথাং ফলছ কিবা মানে প্ৰনাউন্সিয়েশ্যনেই কৰিব জানা নাই মই তো বাইককেইখন ইয়াতে পাৰ্ক কৰিব লাগিব আৰু চাওক ৰাতিপুৱা বহুত টুৰিষ্ট আহিছে এই ক'ত গৈছে আগত যামা তো গাইজ ফাইনেলি আহি পালোঁ আমি চেৰাপুঞ্জী আৰু ইয়াতে ধুনীয়াকৈ বাইকবোৰ পাৰ্কিং কৰি দিলোঁ এতিয়া আপোনালোকক ভিউটো দেখুৱাইছোঁ তাৰ পৰা বাংলাদেশ দেখুৱাম আপোনালোকক প্ৰথমতে তাৰপিছত 7 ছিষ্টাৰ ফলটো হয়তো দেখা নাপাম এতিয়া কাৰণ কুঁৱলী হৈ আছে পূৰা একদম তো গাড়ীবিলাকৰ কাৰণে আমি ক্ৰছ কৰিব পৰা নাই তো এতিয়া ক্ৰছ কৰি দিওঁ তো এতিয়া আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰা এখন নাজাৰা চাওক আছে দেখা পাওঁ নে নাপাওঁ লাকি আছোঁ ৰ'ব আপোনালোকক দেখুৱাইছোঁ এইটো চাইডৰ পৰা বেছি ভাল হ'ব তো এইটো যে দেখিছে সেইটো হৈছে 7 ছিষ্টাৰ ফল ইহঁতৰ ভাষাত কিবা বেলেগ নাম কৈছিলে চাওক আৰু এই তাৰে ওপৰতে আছে মানে ইক' পাৰ্কটো তাৰে ওপৰতে আছে তো এই ওপৰত আমি যাম অকণমান পিছত ইয়াৰ পৰা ওলাই কিনে তাতে ইক' পাৰ্কত যাম তো আমি ডাইৰেক্ট ফাৰ্ষ্ট আহিলোঁ 7 ছিষ্টাৰ ফল চাবলৈ তো আমি লাকি আছোঁ আজি 7 ছিষ্টাৰ ফল দেখা পালোঁ চাওক এইয়া দেখিছে তো আৰু যদি অকণমান ওপৰত যাওঁ এনেকৈ ইয়াৰ পৰা অলপ মেঘে আৱৰি ধৰিলে পূৰা মানে ইয়াৰ পৰা একদম বাংলাদেশটো ধুনীয়াকৈ দেখা পোৱা গৈছিলে অলপ আগতে তো এতিয়া অকণমান পিছত হয়তো আৰু ক্লিয়াৰ হ'ব হেই কি কৰি আছা অকলে আমাক এৰি থৈ আহিছা ফটো খিচ নি ৰাও ভিডিঅ' বনা ৰাও তো কেনেকুৱা লাগিছে আহি মোৰ চশমা ক'ত গ'ল মোৰো চশমা আছেতো এই জেকেটৰ ভিতৰত আছে তো গাইজ লাহে লাহে পূৰা একদম ক্লিয়াৰ হৈ আছে দেখিছে পূৰা একদম ক্লিয়াৰ হৈ আছে 7 ছিষ্টাৰ ফল
তো আৰু তলত গাঁও আছে আৰু এই তলৰ মেঘবোৰ গুচি গ'লে পুৰা একদম গাঁওবিলাক দেখা যাব বাংলাদেশ এইটো চাইডত আছে দেখিছিলোঁ বাইক চলাই আহোঁতে সেইটো দেখিছিলোঁ এই তো এই দূৰত বাংলাদেশ আছে এইখিনি নহয় ये नहीं है वहाँ है ये नहीं है वहाँ है उधर है ये बांग्लादेश नहीं ৰেইনকোট চেইনকোট খুলি দিলোঁ পুৰা একদম কাৰণ বহুত গৰম লাগিছিলে আৰু ইয়াতে বহুত গৰম মই ভাবিছোঁ ৰাইডিং জেকেটটো খুলি দিওঁ নেকি ভিতৰত টি চাৰ্ট আছে কিন্তু এইটো নুখুব খুলিলে প্ৰব্লেম হ'ব আৰু অলপ আগতে ধুনীয়াকৈ 7 Sisters ফলটো দেখি আছিলোঁ কিন্তু এতিয়া চাওক একদম পুৰা কুঁৱলী একদম মেঘে আৱৰি ধৰিলে এতিয়া একো দেখা নাপাওঁ আৰু বাংলাদেশটো চাম বুলি বহুত ৰখি আছিলোঁ কিন্তু বাংলাদেশটো এতিয়ালৈকে দেখাই নাই চাওঁ অলপ টাইম ৰখোঁ যদি দেখা নাপাওঁ তেতিয়াহ'লে গুচি যাম কাৰণ ওপৰত ইক' পাৰ্কত যাব লাগিব আৰু বহুত প্লেনিং আছে আমাৰ তো ইয়াতে বেছি টাইম ৱেইট নকৰিম আমি অলপ টাইম ৰখিম স্পেণ্ড কৰিম কেনেকুৱা লাগিছে আহি মজা ন খাতৰা একদম সেই waterfall যাব কোনটো বাংচাডাম বাংচায়াৰ আমি গাইছ এই যে পাকঘৰত যে ৰান্ধিলে এইটো কি বুলি কয় আমি ধুঙা বুলি এই পাকঘৰৰ ধুঙাটো দেখিবলৈ আহিছোঁ আমি গাইছ इसलिए हम अभी नीचे जाने वाला है कूदने वाले तो गाइस ইয়াতে আৰু একো দেখা নাপায় আৰু তো ইয়াৰ পৰা এতিয়া আমি ৰাওনা হ'ম ইয়াৰ পৰা এতিয়া যাম ইয়াতে আৰু নৰখোঁ আৰু কাৰণ ইয়াতে ৰখিলে বহুত টাইম গুচি যাব আৰু বহুত ৱাটাৰফল চাব আছে আমাৰ তো এতিয়া গৈ আছোঁ আৰু গাইছ এইপিনে চাওক এইপিনে এইটো বগাটো এইটো দেখিছে এইটো ফৰেনাৰে নেকি তামাম চুলি দুজন আহিছে ফৰেনাৰ গাইছ ইয়াৰ পৰা এতিয়া ওলাই দিম 7 Sisters ফলৰ পৰা তাৰপিছত এই অকণমান আগত যাই আহিম ৰাইট চাইডত কি আছে চাই আহোঁ কেতিয়াও যোৱা নাই যিহেতু আছো না কি আছে চাই আহোঁ ধুনীয়া কুঁৱলী পৰি আছে আগত গাইছ আগত পুৰা একদম কুঁৱলী বাপৰে পুৰা কুঁৱলীচোন সুন্দৰ হা পলিঅ' অৰ্কিড মাওলাং এইপিনে যাৱা এইটো চাইডত যাৱা কি ইন চাই আহোঁ বাৰু এইপিনে কি আছে কাৰণ এইপিনে বহুত কুঁৱলী পৰি আছে এইপিনেও আছেতো এয়া 7 Sisters ফলছ ভিউ পইণ্ট ইয়াৰ পৰা ভালকৈ আৰু দেখিব পাৰি তো চাওঁ আগত কি আছে তো এনেকৈ চাৰিওপিনে টুৰিষ্টবোৰ আহি আছে তো গাইছ ইপিনে আছে কি একচুৱেলি আছে কি ইয়াতে এইপিনে আছে কি ৰাস্তাটো সৰু হৈ গ'লচোন এইবোৰ চাগে গাঁও চাগে নে কিবা কোৱাটাৰ গম নাপাওঁ আৰু তো দিছ ৱে টু দ্য মেইন ৰোড আচ্ছা এইপিনেদি আমি আৰু মেইন ৰোড পাম 2 মিনিটছ এইপিনেদি মেইন ৰোড এইপিনে একো নাই এইপিনেদি মেইন ৰোড পাম বুলি কৈছে এই চাওক কেনেকুৱা জেগা আৰু ইয়াতে কিবা আছে গাইছ ৱাটাৰফল এইবিলাকতো আছে নদী আছে এইবিলাকত তলত নদী আছে পুৰা এই দেখিছে এই সৰু তো চেৰাপুঞ্জীততো আপোনালোকে আহিছে কিন্তু এনেকুৱা জেগাটো দেখা পোৱা নাই কেতিয়াও তো চাওক গাইছ চেৰাপুঞ্জীত অহাৰ পিছত এনেকুৱা জেগাও আছে চ' একদম পুৰা মানে আনএক্সপ্ল'ৰ্ড জেগাত আহি গ'লোঁ আমি তো বাইক লৈ অনাৰ এইটোৱে মানে ফাইদা আৰু য'তে ত'তে যেনেকৈ তেনেকৈ সোমাই দিব পাৰি তো এইপিনে 2 কিলোমিটাৰ আগত হাইৱেটো পাম বুলি মেইন ৰোডটো পাম বুলি দেখুৱাইছে পাওঁ নে নাপাওঁ গৈ থাকোঁ নাপালে আকৌ ৰিটাৰ্ণ আহিম ধুনীয়া জেগা ভাই কি জেগা এইবোৰ তো মেইন হাইৱেটো পাই গ'লোঁ আমি সেইটো হৈছে মেইন ৰোড তো আমি মেইন ৰোডত ওলাই কিনে আকৌ আমি এতিয়া ৰাইট চাইডত যাম আমি 7 Sisters ফলটো আছে সেইটো চাইডত একচুৱেলি আৰু এইটো চাইড ক'ত গৈছে নাজানো এই ৰাস্তাটো তো আমি এতিয়া যাম ৰাইট চাইড গাইছ তো এনেকুৱা তো আমি এতিয়া ইয়াৰ পৰা ওলাই গৈ কিনে একদম ডাইৰেক্ট গৈ আছোঁ ইক' পাৰ্কত গৈ কিনে এতিয়া আপোনালোকক ধুনীয়া ভিউ দেখুৱাই আছোঁ কিন্তু তাৰ কাৰণে এইখিনিত অলপ ৰাস্তাটো বেয়া আছে এইটো ফুটবল প্লে'গ্ৰাউণ্ড হয় এইটো কেনেকুৱা প্লে'গ্ৰাউণ্ড হৈ আছে এইটো কেনেকৈ খেলিবৰে গোটেই বালিচোন শিল পাথৰ ডাবল ড্ৰাইভ ফলছ বুলি আছে এইপিনে কেনেকুৱা বা ডাবল ড্ৰাইভ ফলছ চাব যাবি নেকি ডাবল ড্ৰাইভ ফলছ তো এইপিনে 2 মিনিটৰ ৰাস্তা নিউ টুৰিষ্ট স্পট ৱেলকামছ ইউ টু খেচাইত খুমত খৰাই ডাবল ড্ৰাইভ ফলছ
নিত্যানন্দ সিপিনে গুচি গ'ল থাকক আমি গৈ আহোঁ তো ডাবল ড্ৰাইভ ফলছ সিপিনে আছে নিত্যানন্দ আগত গুচি গ'ল বেছি হৰণ নামাৰিবি বেছি হৰণ নামাৰিবি গৈ থাকক সি তাতে ৰখিব আমি গৈ আছোঁ না ডাবল ড্ৰাইভ ফল নতুন বোলে নতুন ফল না নতুন ৱাটাৰফল লিখা আছে তাতে মেডাম ইজ দেয়াৰ এনি ৱাটাৰফল ডাবল ড্ৰাইভ কেন আই টেক মাই বাইকছ অ'কে গাইছ ইপিনে ডাবল ড্ৰাইভ ৱাটাৰফলটো আজি চাই যাম আজি নতুন একদম আনএক্সপ্ল'ৰ্ড ৱাটাৰফল দেখুৱাম আপোনালোকক মানে নতুনকৈ হৈছে একদম ৱাটাৰফলটো তো ক'ত আছে ৱাটাৰফলটো ডাবল ড্ৰাইভ ৱাটাৰফল তো গাইছ কেনেকুৱা জেগা এইবোৰ চাওক না একদম পূৰা অফ ৰোডিং আৰু ইহঁতে অহাই নাই মই অকলে আহিলোঁ ইয়াত এনেকুৱা জেগাবিলাক ভয় লাগে এইটো জেগাটো ডেঞ্জাৰ হ'ল যাব লাগিব তথাপিও ৱাটাৰ ক্ৰচিং একো নাই ৱাটাৰ ক্ৰচিং ডাবল ড্ৰাইভ ৱাটাৰফল আচ্ছা এইটো নেকি ডাবল ড্ৰাইভ ৱাটাৰফল ডেঞ্জাৰ ৰাস্তাত আহি পালোচোন আমি ৱাটাৰফল দিছ ৱে এই ৱাটাৰ ক্ৰচিং অকলে আহিছোঁ চাওক না পিছত অহাই নাই কোনেও মই অকলে আহিছোঁ ডাবল ড্ৰাইভ ৱাটাৰফল চাবৰ কাৰণে আৰু অলপমান যাওঁ তো ইয়াতে আহিছে মানুহ আহিছে তো ডাবল ড্ৰাইভ ৱাটাৰফল कहाँ है आगे है दिखाई ही नहीं दे रहा है नीचे मतलब ट्रेकिंग करना पड़ेगा फिर तो नहीं देखेंगे टाइम नहीं है তলত যাব লাগিব খোজকাঢ়ি বাদ দি তলত আছে ইয়াতে আহিছিলোঁ এইপিনে চাওক এনেকুৱা আহিছিলোঁ ইয়াতে আপোনালোকৰ জেগা দেখুৱাতে ক'ৰবাত গৈ পাইছিলোঁ তো ৱাটাৰফলটো চাম বুলি আহিছিলোঁ কিন্তু ৱাটাৰফলটো বোলে তলত নামি যাব লাগে তো তলত নামি যাবৰ কাৰণে এতিয়া আৰু সময় নাই আমাৰ আৰু গৰমো লাগিব এনেকুৱা ড্ৰেছত আছোঁ তো সেইকাৰণে আমি ৰিটাৰ্ণ গৈ আছোঁ কিন্তু ভিউটো ধুনীয়া আছিলে দেই সেইখিনিত তো তাতে দুখনমান ফটো উঠিলোঁ ৰিলো বনালোঁ তো আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰে ইনষ্টাগ্ৰামৰ লিংকটো মোৰ দিয়া আছে তাতে গৈ কিনে আপোনালোকে ফ'ল' কৰিব আৰু এইটো ৱাটাৰ ক্ৰচিং আৰু এবাৰ এইখিনি ৱাটাৰ ক্ৰচিং কৰোঁতে ছিকিমত যাওঁতেও এনেকুৱা ধৰণৰ ৱাটাৰ ক্ৰচিং পাইছিলোঁ এই য়ামথাং ভেলীত তো ধুনীয়া একদম কিন্তু অফ ৰোডিংটো পালোঁ ন সেইটোৰ কাৰণে ভাল লাগিছে সুজল এনেকুৱা ৰাইডত আহিলে এনেকুৱা অফ ৰোডিং পালে ভাল লাগে কিন্তু এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু অফ ৰোডিঙৰ সেইটোৱে আৰু নৰ্থ ছিকিম পাইছিলোঁ টাৱাঙতো পাইছিলোঁ চেলাবাছত পাইছিলোঁ চেলাবাছততো একদম পূৰা